নমস্কাৰ বন্ধু বান্ধৱীসকল লেটছ ক্ৰেক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আহিব পৰা অসম বুৰঞ্জীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আহক আমি প্ৰশ্নকেইটা আলোচনা কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে When was the Treaty of Gilazarigat signed? গিলাজাৰিঘাটৰ সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াত আমাৰ চাৰিটা অপশ্যন আছে 1763, 1663, 1776 আৰু 1661। গিলাজাৰিঘাটৰ সন্ধি মিৰ্জুমলা আৰু জয়ধ্বজ সিংহৰ মাজত হৈছিলে, মিৰ্জুমলা আৰু জয়ধ্বজ সিংহৰ মাজত। আৰু এই চুক্তিখন স্বাক্ষৰিত হৈছিলে বুঢ়ী দিহিঙৰ পাৰত ঘিলাধাৰী ঘাটত, আৰু এই চুক্তিখন স্বাক্ষৰিত হৈছিলে 1663 চনত। ইয়াৰ বি অপশ্যনটো শুদ্ধ হ'ব, 1663 চনত হৈছিলে। আৰু এইখন ঘিলাজাৰিঘাটৰ সন্ধি মধ্যযুগৰ অসম বুৰঞ্জী অৰ্থাৎ আহোম বুৰঞ্জীত বৰ লজ্জাজনক সন্ধি বুলি ক'ব পাৰি, কাৰণ এই সন্ধিৰ জৰিয়তে জয়ধ্বজ সিংহই নিজৰ জীয়েকক আহোমৰ হেৰেমলৈ পঠিয়াবলৈ বাধ্য হৈছিল। ইয়াৰ উপৰি বাৰ্ষিক কৰ দিব লগা হৈছিল, 20টাকৈ হাতী দিছিলে বাৰ্ষিক, আৰু বহু পৰিমাণৰ সোণ ৰূপ আৰু 40টা হাতী দিব লগা হৈছিলে। ঠিক আছে, ইয়াৰ পিছত আমি দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়িছোঁ। কিং ৱাজ বেটাৰ নোন এজ দিহিঙীয়া ৰজা। দিহিঙীয়া ৰজা বুলি কোনজন ৰজাক জনা যায়? ইয়াত চাৰিটা অপশ্যন আছে চুটেনফা, চক্ৰধ্বজ সিংহ, চুডাংফা আৰু চুহুংমুং। আহোমসকলৰ বেলেগ নাম আছিলেই, চুহুংমুং, চকলেংমুং, চুডাংফা, চুটেনফা, তাৰপিছত চুকলেংফা, তেনেকুৱা ধৰণৰ বিভিন্ন নাম থাকে। আৰু তেওঁলোকৰ এটা হিন্দু নামো আছিলে। আৰু ঠিক তেনেকৈ এই দিহিঙীয়া ৰজা নামেৰে কাক জনা যায়? বিভিন্নজনক বিভিন্ন নামেৰে জনা যায়, ভগনীয়া ৰজা, দিহিঙীয়া ৰজা, বামুণী কোঁৱৰ, এনেকুৱা। দিহিঙীয়া ৰজা বুলি জনা যায় চুহুংমুঙক। চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱাৰ কাৰণ আছে, চুহুংমুঙে কি কৰিছিল, দিহিঙৰ পাৰত দিহিং নদীৰ পাৰৰ বকতাত ৰাজধানী পাতি ৰাজ্য চলাবলৈ আৰম্ভ কৰিছিল, আৰু সেইটো কাৰণে চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয়। আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। What was the last capital of আহোম? আহোমৰ শেষৰখন ৰাজধানী ক'ত আছিলে? আহোমৰ ৰাজধানী বুলি ক'বলৈ প্ৰথম চৰাইদেউত ৰাজধানী স্থাপন কৰিছিলে চাওলুং চুকাফাই, এইটো আমি সকলোৱে জানো। ৰংপুৰত ৰুদ্ৰসিংহই কৰিছিলে, গড়গাঁৱত গড়গড়ীয়া ৰজা চকলেংমুঙে কৰিছিলে। এতিয়া আমাৰ প্ৰশ্নটো হৈছে শেষৰ ৰাজধানীটো কি আছিলে? আহোমৰ শেষৰখন ৰাজধানী ক'ত আছিলে? আহোমৰ শেষৰ ৰাজধানী আছিলে যোৰহাটত। যোৰহাট হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু যোৰহাটত ৰাজধানী স্থাপন কৰিছিলে সি গৌৰীনাথ সিংহই। যোৰহাটত ৰাজধানী স্থাপন কৰিছিলে গৌৰীনাথ সিংহ, মনত ৰাখিব। গৌৰীনাথ সিংহই ৰাজধানী স্থাপন কৰিছিলে কিমান চনত? 1794 চনত। 1794 চনত গৌৰীনাথ সিংহই যোৰহাটৰ ৰাজধানী স্থাপন কৰিছিলে। কেতিয়াবা প্ৰশ্নটো এনেকৈ ধৰণে আহিব পাৰে যে কোনে যোৰহাটলৈকে ৰাজধানী শ্বিফ্ট কৰিছিল বা স্থানান্তৰ কৰিছিল? গৌৰীনাথ সিংহই 1794 চনত। আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। দ্য কেপিটেল অফ আহোম কিংডম টু গড়গাঁও। গড়গাঁৱলৈকে কোনে আহোম কিংডম শ্বিফ্ট কৰিছিলে? মই আগত কৈছোঁৱে, প্ৰশ্নবিলাক এনেকৈ ধৰণৰ কেতিয়াবা সোধা হয় যে কোনে আহোম কিংডম বা আহোমৰ কেপিটেল কোনে ক'ৰ পৰা শ্বিফ্ট কৰিছিল, তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। এতিয়া ইয়াতে সুধিছে যে আহোমৰ ৰাজধানী গড়গাঁৱলৈকে কোনে শ্বিফ্ট কৰিছিলে? প্ৰতাপ সিংহ, চকলেংমুং, চুক্ৰামফা, চুডাংফা। ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব চকলেংমুং। চকলেংমুঙে গড়গাঁৱলৈকে ইয়াৰ শ্বিফ্ট কৰিছিলে, আৰু সেয়ে তেখেতক গড়গড়ীয়া ৰজা বুলিও জনা যায়, গড়গড়ীয়া ৰজা বুলি জনা যায় তেখেতক। আৰু তেখেতে প্ৰথম 1540 খ্ৰীষ্টাব্দত তেখেতে গড়গাঁৱলৈকে ৰাজধানী স্থানান্তৰিত কৰিছিল, আৰু সেইটো সময়ত বাঁহ কাঠ আৰু শিলেৰে ৰাজধানী স্থাপন কৰা হৈছিল। আৰু সেই তাতেই প্ৰমত্ত সিংহই 1747 চনত প্ৰমত্ত সিংহই পুনৰ তাতে ভালকৈ ৰাজধানী স্থাপন কৰে। আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড ইন 24 ফেব্ৰুৱাৰী 1826, 26 ফেব্ৰুৱাৰী 1824, 26 মাৰ্চ 1826, 24 মাৰ্চ 1828। ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? এইটো বৰ সহজ প্ৰশ্ন। 1826 চনত আমি সকলোৱে জানো, কিন্তু ইয়াত মই প্ৰশ্নটো চামিল কৰাৰ ইয়াৰ প্ৰকৃত উদ্দেশ্যটো হৈছে
প্ৰশ্নটো কেতিয়াবা অলপ বেলেগকৈ সোধা হয় যে চনটোৱে সুধিব তেনেকুৱা নহয় কেতিয়াবা ইয়াৰ তাৰিখটোও বিচৰা হয় গতিকে আমাৰ ইয়াণ্ডাবু সন্ধিৰ স্বাক্ষৰিত হৈছিলে 1826 চনত আমি জানো বাৰ্মিজ আৰু ইংৰাজৰ মাজত এখন সন্ধি হৈছিলে আৰু সন্ধিৰ চুক্তিমতে বাৰ্মিজ মানে মানসকল অসমৰ পৰা তেওঁলোকৰ আধিপত্য নাইকিয়া হৈছিলে আৰু 1826 চনত এই সন্ধিখন হৈছিলে আৰু এই সন্ধিখনৰ চনটোতকৈ ইয়াত আমি তাৰিখটোৰ ওপৰত বেছি গুৰুত্ব দিছোঁ আৰু তাৰিখটো আছিলে 24 ফেব্ৰুৱাৰী সেয়ে আমাৰ এই অপশ্যনটো শুদ্ধ হ'ব আমি ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ কনষ্ট্ৰাক্টেড দ্য গোহাঁই কমল আলি গোহাঁই কমল আলি কোনে নিৰ্মাণ কৰিছিল গোহাঁই কমল আলি আপোনাৰ এইটো কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে আছে নৰনাৰায়ণপুৰলৈকে তো ইয়াত 4টা অপশ্যন আছে গোহাঁই কমল নৰনাৰায়ণ বিশ্বসিংহ ৰঘুদেৱ আৰু গোহাঁই কমল আলি নিৰ্মাণ কৰি উলিয়াইছিলে কনষ্ট্ৰাকশ্যন কৰিছিলে গোহাঁই কমলৰ দ্বাৰা নিজেই আৰু গোহাঁই কমলৰ দ্বাৰা নিজেই কৰা হৈছিলে আৰু এইটো বৰ্তমানেও সৰভোগ বৰপেটা ইউনিটিত কিছু অংশ এতিয়াও ইয়াৰ পোৱা যায় আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ আহোম কিং ডিউৰিং দ্য বেটল অফ শৰাইঘাট আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ যে বেটল অফ শৰাইঘাট 1671 খ্ৰীষ্টাব্দত হৈছিলে আহোম আৰু মোগলৰ মাজত আৰু মোগলক সেনাপতিত্ব আগবঢ়াইছিলে ৰামসিংহই আৰু আহোমক সেনাপতিত্ব আগবঢ়াইছিলে লাচিত বৰফুকনে আৰু ইয়াৰ ফলাফল আছিলে আহোম বিজয়ী হৈছিলে আৰু সেইটো সময়ত অসমৰ বা আহোমৰ সিংহাসনত কোন বহি আছিলে আহোমৰ সিংহাসনত সেইটো সময়ত বহি আছিলে উদয়াদিত্য সিংহ আমাৰ অপশ্যন নম্বৰ এ আমাৰ শুদ্ধ হ'ব উদয়াদিত্য সিংহৰ শাসনকালত শৰাইঘাটৰ যুদ্ধ হৈছিলে ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি ধুদৰ আলি ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ ধুদৰ আলি কাৰ দিনত নিৰ্মাণ কৰা হৈছিলে প্ৰতাপ সিংহ জয়ধ্বজ সিংহ গদাধৰ সিংহ উদয়াদিত্য সিংহ আৰু এই ধুদৰ আলি বৰ্তমানেও কমাৰগাঁও গোলাঘাট কমাৰগাঁৱৰ পৰা ডিব্ৰুগড় জয়পুৰলৈকে এতিয়াও পোৱা যায় আৰু এইটো বৰ্তমান ৰাজ্যিক ঘাইপথ হিচাপে পৰিগণিত হৈ আছে মৰিয়নি হৈ তেনেকৈ আপোনাৰ ডিব্ৰুগড়লৈকে গৈছে আৰু ধুদৰ আলি 212 কিলোমিটাৰ জুৰি আছে 212 কিলোমিটাৰ ধৰি আৰু ইয়াক বনোৱা হৈছিলে নিৰ্মাণ কৰা হৈছিলে গদাধৰ সিংহৰ দিনত ধূতসকলৰ দ্বাৰা গদাধৰ সিংহই বনাইছিলে 1687 খ্ৰীষ্টাব্দত 1687ত 212 কিলোমিটাৰ পথ ধূতসকলৰ দ্বাৰা বনোৱা হৈছিলে আৰু ইয়াক সেইবাবে ধুদৰ আলি বুলি কোৱা হয় আৰু ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ আহোম মোনাৰ্ক টু এজিউম দ্য হিন্দু টাইটেল স্বৰ্গনাৰায়ণ ৱাজ আহোমৰ কোনজন স্বৰ্গদেৱে প্ৰথমবাৰৰ বাবে স্বৰ্গনাৰায়ণ উপাধি লৈছিল হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল ইয়াত শিৱসিংহ প্ৰতাপ সিংহ জয়ধ্বজ সিংহ আৰু চুহুংমুঙৰ নাম দি থোৱা আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চুহুংমুং দিহিঙীয়া ৰজাই পোনপ্ৰথমবাৰৰ বাবে হিন্দু নাম গ্ৰহণ কৰিছিলে আৰু 1497 পৰা 1497 চনৰ পৰা 1497 পৰা 1539 খ্ৰীষ্টাব্দলৈ 1539 খ্ৰীষ্টাব্দত তেখেতৰ শাসনকাল আছিলে আৰু তেখেতৰ এই হিন্দু ধৰ্মৰ প্ৰতি আগ্ৰহৰ পৰাই লাহে লাহে হিন্দু ব্ৰাহ্মণসকল ৰাজদৰবাৰত সোমাই পৰিলে আৰু ৰজাই ইহঁতক পেট্ৰনাইজ কৰিবলৈ আৰম্ভ কৰিলে আৰু আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ ডেট ইজ প্ৰিফাৰেবল টু ষ্টেট অফ ছাবৰ্ডিনেশ্যন টু বেংগল কোনজন শাসকে কৈছিল যে বেংগলৰ ছাবৰ্ডিনেট হৈ থকাতকৈ বংগৰ ছাবৰ্ডিনেট বা বংগৰ তলতীয়া হৈ থকাতকৈ মৃত্যুৱে শ্ৰেয় বুলি কোনে কৈছিল ৰুদ্ৰ প্ৰতাপ সিংহ জয়ধ্বজ সিংহ চক্ৰধ্বজ সিংহ উদয়াদিত্য সিংহ আৰু আমাৰ ইয়াত অপশ্যন চিটো শুদ্ধ হ'ব চক্ৰধ্বজ সিংহই কৈছিল চক্ৰধ্বজ সিংহই কৈছিল যে বংগৰ তলতীয়া হৈ থকাতকৈ মৃত্যুটোৱেই শ্ৰেয় তাৰপিছত আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ বেটল অফ শৰাইঘাট টুক প্লেচ শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল বা কিমান চনত হৈছিলে শৰাইঘাটৰ যুদ্ধ আমি সকলোৱে জানো শৰাইঘাট বৰ্তমান গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগী কৰি শৰাইঘাটৰ দলঙো আছে আৰু শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিলে আৰু ইয়াত মোগলক সেনাপতিত্ব আগবঢ়াইছিলে ৰামসিংহই আৰু আহোমক সেনাপতিত্ব আগবঢ়াইছিলে লাচিত বৰফুকনে ৰামসিংহ এণ্ড লাচিত বৰফুকনে আৰু এই লাচিত বৰফুকনে আহোমক বিজয় সাব্যস্ত কৰাইছিলে আৰু মোগলক খেদি পঠিয়াবলৈ সক্ষম হৈছিলে আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ
আমাৰ ভিডিঅ'টোৰ শেষৰটি প্ৰশ্ন হোৱাট আৰ কুচ কইনছ ন'ন এজ কুচ কইনসমূহক কি নামেৰে জনা গৈছিল কুচ মুদ্ৰা নাৰায়ণী মুদ্ৰা জিতাল আৰু টংকা ইয়াত কুচ মুদ্ৰা আৰু নাৰায়ণী মুদ্ৰাটো বাদ দিলে আমি জিতাল আৰু টংকা পাইছোঁ জিতাল আৰু টংকা মধ্যযুগৰ ভাৰতবৰ্ষৰ অৰ্থাৎ দিল্লী চুলতানেটসমূহৰ শাসনকালত জিতাল আৰু টংকাৰ ব্যৱহাৰ কৰা হৈছিল জিতাল আছিলে কপাৰৰ মুদ্ৰা জিতাল আছিল কপাৰ বা তামৰ মুদ্ৰা কপাৰ বুলি কোৱা হয় আৰু টংকা আছিলে ৰূপৰ মুদ্ৰা বা চিলভাৰৰ মুদ্ৰা আৰু কুচ মুদ্ৰা বুলি কোনো তেনেকুৱা পাবলৈ নাই এতিয়া আমাৰ শুদ্ধটোতো হ'ব কুচ ৰাজবংশৰ সময়ত কুচ শাসনকালত প্ৰচলিত মুদ্ৰাসমূহক নাৰায়ণী মুদ্ৰা হিচাপে জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি আছে আৰু টংকাক ৰূপৰ মুদ্ৰা আৰু জিতালক তামৰ মুদ্ৰা হিচাপে জনা গৈছিল দিল্লী চুলতানেটৰ শাসনকালৰ সময়ত আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ভুল ত্ৰুটিসমূহ কমেণ্ট কৰি আঙুলিয়াই দিলে নথৈ কৃতজ্ঞ হ'ম আজিলৈ ধন্যবাদ জয় আই অসম